মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি পঞ্চম মানৰ ছাত্ৰ ছাত্ৰীৰ বাবে মই আমি আৰু আমাৰ পৰিৱেশ নামৰ পাঠ্যপুথিখনৰ পৰা এটা নতুন পাঠ লৈ আহিছোঁ আৰু পাঠটো তোমালোকে সকলোৱে পঢ়ি ভাল পাবা। আমাৰ সকলোৰে বাবে অতি প্ৰয়োজনীয় দ্ৰব্যবিধ হৈছে আহাৰ। আহাৰ নহ'লে আমি পৃথিৱীৰ কোনো জীৱ জন্তুৱে জীয়াই থাকিব নোৱাৰোঁ। গতিকে আজি আমাৰ আলোচ্য বিষয়বস্তু হৈছে আহাৰৰ প্ৰয়োজনীয়তা। আমি কিয় আহাৰ খাব লাগে? তোমালোকে ৰাতিপুৱা খোৱাৰ পৰা উঠাৰ পিছত নিশ্চয় পানী খোৱা আৰু গাখীৰ খোৱা, কোনোবাই হয়তো চাহ খোৱা, দুপৰীয়া ভাত খোৱা, ভাতৰ লগত দালি খোৱা বা অন্যান্য শাক পাচলিৰ তৰকাৰী খোৱা, চাটনি খোৱা আৰু কণী, মাছ, মাংস ইত্যাদি এই বস্তুবিলাক সদায় হয়তো তোমালোকে আহাৰ হিচাপে গ্ৰহণ কৰি আহিছা। ইয়াৰ উপৰিও তোমালোকে ফল মূল খোৱা, সেইবিলাকো আমাৰ প্ৰয়োজনীয় আহাৰ। এনেদৰে জীৱই জীয়াই থাকিবৰ কাৰণে এনেধৰণৰ খাদ্য গ্ৰহণ কৰাকেই সেয়াই হৈছে আমাৰ বাবে আহাৰ। এই আহাৰবিলাকৰ পৰা আমি শৰীৰত বিভিন্ন ধৰণৰ শক্তি বা শৰীৰ বৰ্ধন কৰা আদি বিভিন্ন উপকাৰিতা পাওঁ। এতিয়া হৈছে আহাৰৰ উপাদানবিলাক কি কি? এতিয়া আমি ক'ব লাগিব যে শৰীৰৰ পুষ্টিকাৰক দ্ৰব্যবোৰ আহাৰৰ উপাদান বা পৰিপোষক বুলি কোৱা হয়। এই দ্ৰব্যসমূহে আমাৰ শৰীৰক বিভিন্ন ধৰণে সহায় কৰে। গতিকে পুষ্টিকাৰক দ্ৰব্যবোৰক আহাৰ হিচাপে আমি গ্ৰহণ কৰোঁ আৰু এই আহাৰত থকা উপাদানবিলাকক আমি কি কৰোঁ? পৰিপোষক বুলিও ক'ব পাৰোঁ। গতিকে আহাৰত কেনেধৰণৰ পুষ্টিকাৰক উপাদান থাকে সেই বিষয়ে এতিয়া আমি আলোচনা কৰিম। আমাৰ শৰীৰক প্ৰয়োজন হোৱা শৰ্কৰা, প্ৰ'টিন, চৰ্বি, ভিটামিন আৰু খনিজ দ্ৰব্য যিবোৰ আহাৰত প্ৰয়োজনীয় পৰিমাণত পোৱা যায়, সেইবোৰ আহাৰেই হৈছে সুষম আহাৰ। গতিকে আমি আমাৰ স্বাস্থ্য ভালে ৰাখিবলৈ হ'লে বা আমি জীয়াই থাকিবলৈ হ'লে আমি কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিব লাগিব? সুষম আহাৰ গ্ৰহণ কৰিব লাগিব, যিবিলাকত থাকিব শৰ্কৰা বা কাৰ্বহাইড্ৰেট আৰু প্ৰ'টিন, চৰ্বি, ভিটামিন, খনিজ পদাৰ্থ আদি এই গুণসমূহ সেই আহাৰত থাকিব লাগিব। তেতিয়াহে আমি সুস্থ সবলভাৱে জীয়াই থাকিব পাৰিম। এতিয়া খাদ্যত থকা পৰিপোষকবোৰৰ বিষয়ে আমি এতিয়া জানি লওঁ, কেনেধৰণৰ পৰিপোষক বা উপাদান থাকে। আহাৰত থকা যিবোৰ উপাদানে শৰীৰক শক্তি যোগায় সেইবোৰ হৈছে শৰ্কৰা বা কাৰ্বহাইড্ৰেট আৰু চৰ্বি। শৰ্কৰা বা কাৰ্বহাইড্ৰেট এইবিলাক ক'ত থাকে? সাধাৰণতে ভাত, ৰুটি, আলু, গুড়, আখৈ, চিৰা, মুড়ি, পকা কঁঠাল, পকা আম, কুঁহিয়াৰ ইত্যাদি এইবিলাকত কি থাকে? শৰ্কৰা বা কাৰ্বহাইড্ৰেট থাকে। গতিকে আমি যে ভাত খাওঁ, সেই ভাত খোৱাৰ পিছত আমি কি পাওঁ? শৰ্কৰা বা কাৰ্বহাইড্ৰেট আমাৰ শৰীৰে পায় আৰু তাৰ কাৰণে আমি কি পাওঁ? শক্তি পাওঁ। শৰ্কৰা বেছি পৰিমাণে থকা খাদ্যক শক্তিদায়ক খাদ্য বুলিও কোৱা হয়। ভাত এবিধ শক্তিদায়ক খাদ্য, ৰুটি শক্তিদায়ক খাদ্য, কিয়নো এইবিলাকত শৰ্কৰা বেছি পৰিমাণে আছে। শাৰীৰিক পৰিশ্ৰম কৰা মানুহক শৰ্কৰাজাতীয় খাদ্যৰ বেছি প্ৰয়োজন হয়। যিবিলাক মানুহে শাৰীৰিকভাৱে পৰিশ্ৰম কৰে, খেতিপথাৰ কৰে বা অন্যান্য পৰিশ্ৰমী কাম কৰে, সেই তেনে মানুহবিলাকক কি লাগে? শৰ্কৰাজাতীয় খাদ্য বেছি পৰিমাণে প্ৰয়োজন হয়। তেওঁলোকে ভাত বা ৰুটি খালেহে বেছি শক্তি পাব। অন্যান্য ফল মূল বা অন্য বস্তু খালে তেওঁলোকে সেই পৰিশ্ৰম কৰিবলৈ সক্ষম নহ'ব। সেয়েহে শৰ্কৰাজাতীয় খাদ্য বেছি পৰিশ্ৰমী মানুহে আহাৰ হিচাপে গ্ৰহণ কৰিব লাগে। চৰ্বিৰ পৰাও আমি শক্তি পাওঁ। ঘিউ, তেল, মাখন, বাদাম আদি চৰ্বিযুক্ত আহাৰ। গতিকে চৰ্বিৰ পৰাও আমি শক্তি পাওঁ। যিহেতু মাংসত চৰ্বি থাকে, ঘিউত থাকে, বাদামত থাকে আৰু মাখন
এনেধৰণৰ যিবিলাক দ্ৰব্য থাকে তাত চৰ্বি বেছি পৰিমাণে থাকে আৰু সেয়া আমাৰ শৰীৰৰ বাবে প্ৰয়োজন হয়। আহাৰৰ যিবিধ উপাদানে শৰীৰৰ গঠন আৰু বৃদ্ধিত সহায় কৰে সেইবিধ হৈছে প্ৰ'টিন, যিটো উপাদানে আমাক শৰীৰটো বৃদ্ধি হোৱা, শকত আৱত বা ওখ আদি এনেধৰণৰ সুস্বাস্থ্য অধিকাৰী হোৱা আমাৰ যিটো আহাৰৰ উপাদান সেইটো হৈছে প্ৰ'টিন। এতিয়া প্ৰ'টিন কোনবিলাক বস্তুত থাকে? প্ৰ'টিন থাকে গাখীৰ, দৈ, কণী, মাছ, মাংস, দাইল, মটৰ মাহ, মাকৈ, উৰহি, বুট, লেচেৰা মাহ, চয়াবিন, কাঠফুলা আদি এইবিলাকত কি থাকে? প্ৰচুৰ পৰিমাণে প্ৰ'টিন থাকে আৰু এই প্ৰ'টিন খালে আমাৰ কি হয়? শৰীৰৰ বৃদ্ধি সুন্দৰভাৱে হয়। ইয়াৰ পিছতে আমি আহাৰৰ যিবিধ উপাদানে প্ৰতিষেধক হিচাপে কাম কৰে সেইবিধ হৈছে খাদ্যপ্ৰাণ বা ভিটামিন। এতিয়া আমাৰ কিবা ৰোগ হ'লে তেতিয়াহ'লে আমি আমাৰ শৰীৰত প্ৰতিষেধক ক্ষমতা থাকিব লাগিব। ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ শৰীৰে যিটো প্ৰতিষেধক গুণ আহৰণ কৰে সেইটো খাদ্যপ্ৰাণ বা ভিটামিনৰ পৰা আহৰণ কৰে। গতিকে আমাৰ শৰীৰত প্ৰচুৰ পৰিমাণে ভিটামিন বা খনিজ লৱণ, খনিজ পদাৰ্থ থাকিবলৈ হ'লে আমি কি খাব লাগিব? সেউজীয়া শাক পাচলি, গাজৰ, বিলাহী, আমলখি, নেমুটেঙা, শিলিখা, অমৰা, মধুৰিআম, তিতাকেৰেলা, কাচকল, সুমথিৰা, পালেং, ব্ৰাহ্মী শাক, কলডিল, পচলা, কচু ইত্যাদি। এইবিলাকত কি পোৱা যায়? প্ৰচুৰ পৰিমাণে খনিজ পদাৰ্থ বা ভিটামিন পোৱা যায়। এই ভিটামিন বা খনিজ পদাৰ্থই আমাৰ শৰীৰৰ ৰোগ প্ৰতিষেধকৰ গুণ আহৰণ কৰে। এইখিনি তোমালোকে চাই ল'বা আৰু নিজে লিখি মুখস্থ কৰিবা। ইয়াৰ পিছতে আমি আলোচনা কৰিম যে আমাৰ শৰীৰত নিতৌ প্ৰয়োজন হোৱা আটাইবোৰ উপাদান একেবিধ আহাৰত পোৱা নাযায়। যিহেতু আমাক ইতিমধ্যে ক'লে যে শৰ্কৰা জাতীয়, প্ৰ'টিন জাতীয়, চৰ্বি জাতীয় বা ভিটামিন খনিজ পদাৰ্থ জাতীয় খাদ্য আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজন, কিন্তু একেবিধ খাদ্যতে এই আটাইখিনি গুণ নাথাকে। গতিকে আমি কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিব লাগিব সেই বিষয়ে আমি আলোচনা কৰিম। আমাৰ শৰীৰত প্ৰয়োজন হোৱা শৰ্কৰা, প্ৰ'টিন, চৰ্বি, ভিটামিন আৰু খনিজ দ্ৰব্য যিবোৰ আহাৰত প্ৰয়োজনীয় পৰিমাণত পোৱা যায় সেইবোৰ আহাৰেই হৈছে সুষম আহাৰ। গতিকে যিবোৰ আহাৰত আমাৰ কাৰ্বহাইড্ৰেট বা শৰ্কৰা, চৰ্বি, প্ৰ'টিন, ভিটামিন বা খনিজ পদাৰ্থ আদি গোটেইখিনি থাকে সেই আহাৰকে আমি ক'ম সুষম আহাৰ। গতিকে আমাৰ শৰীৰৰ বাবে সুষম আহাৰহে বেছি প্ৰয়োজন। গতিকে আমি এই গোটেইখিনি সামগ্ৰী আহাৰৰ তালিকাত অন্তৰ্ভুক্ত কৰিব লাগিব। সুষম আহাৰ বুলিলে বহু দামী আহাৰক নুবুজায়। আমাৰ পৰিৱেশত পোৱা কম মূল্যৰ বা বিনামূল্যে পোৱা আহাৰো সুষম আহাৰ হ'ব পাৰে। উদাহৰণস্বৰূপে আমি দুপৰীয়া খোৱা আহাৰত ভাত, দাইল, শাক পাচলিৰ তৰকাৰী, গাজৰ বা বিলাহীৰ চাটনি আৰু লগত ফল মূল খালে সেয়ে হ'ব সুষম আহাৰ। এতিয়া আমি ভাবিব পাৰোঁ যে সুষম আহাৰ মানে বহুত মূল্যৱান হ'ব নেকি, কিন্তু সেয়া নহয়। আমি যি ভাত খাওঁ চাউলত বা ভাতত সেই শৰ্কৰা জাতীয় গুণটো থাকে আৰু আমি যি দাইল খাওঁ, যি তৰকাৰী খাওঁ, শাক পাচলি, পানী, ফল মূল এনেধৰণৰ বস্তুবিলাকত এই আটাইকেইবিধ উপাদানেই নিহিত হৈ আছে। সেয়েহে আমাৰ খাদ্যৰ তালিকাত শৰ্কৰা জাতীয়, প্ৰ'টিন জাতীয়, চৰ্বি জাতীয় আৰু ভিটামিন জাতীয় খাদ্যসমূহ অন্তৰ্ভুক্ত কৰিব লাগিব। ইয়াৰে এবিধৰো বা তাতোধিক উপাদানৰ অভাৱ হয় তেতিয়াহ'লে আমাৰ শৰীৰত বেমাৰে দেখা দিব। দীৰ্ঘদিনৰ বাবে উপাদানৰ অভাৱত শৰীৰত হোৱা বেমাৰক অভাৱজনিত ৰোগ বুলি কোৱা হয়। যদি এই উপাদানবিলাকৰ অভাৱ ঘটে, যদি আমি এনেধৰণে খাদ্য নাখাওঁ,
অকল আমি নিমখ ভাতহে খাওঁ, তেতিয়াহ'লে আমাৰ এনেধৰণে বৃদ্ধি নহ'ব, বহুত আমাৰ ভিটামিন কমি থাকিব বা আমাৰ যিবিলাক চৰ্বিযুক্ত বা প্ৰটিনযুক্ত আহাৰ খাব লাগে সেইধৰণে আমাৰ শৰীৰ বিকাশ বৃদ্ধি হ'ব, কিন্তু আমি এনেধৰণে আহাৰ গ্ৰহণ নকৰিলে আমাৰ বেমাৰ হ'ব। গতিকে এই উপাদানবিলাক যাতে খাদ্যৰ তালিকাত থাকে সেইটো আমি লক্ষ্য কৰিব লাগিব। প্ৰটিনজাতীয় খাদ্যৰ অভাৱ ঘটিলে শৰীৰৰ বৃদ্ধিত ব্যাঘাত জন্মে, মুখমণ্ডল ওখহে, চুলি বৰণহীন হয়, ছালৰ বেমাৰ হয় আৰু আমাৰ হজম শক্তি কমি যায়। যদি প্ৰটিনযুক্ত খাদ্য অভাৱ হয়, প্ৰটিনযুক্ত খাদ্যত আমি পাইছিলোঁ যে গাখীৰ, দৈ, কণী, মাছ, মাংস, দাইল, মটৰ মাহ, উৰহি, বুট, লেচেৰা মাহ, চয়াবিন, কাঠফুলা আদি এইবোৰ হৈছে প্ৰটিনযুক্ত খাদ্য। এই প্ৰটিনযুক্ত খাদ্যৰ যদি আমাৰ শৰীৰত অভাৱ হয়, আমি যদি নাখাওঁ সেয়া, তেতিয়াহ'লে কি হ'ব পাৰে যে শৰীৰৰ বৃদ্ধিত নহ'ব পাৰে, ভাল ধৰণে বৃদ্ধি নহ'ব, লেৰেলা চেপেটা হৈ থাকিব আৰু মুখ উখহিব পাৰে, চুলি ৰঙচুৱা হৈ যাব পাৰে, ছালৰ বেমাৰ হ'ব পাৰে, হজম শক্তি কমি যাব পাৰে, এনেধৰণৰ বেমাৰবোৰ হ'ব পাৰে। গতিকে আমাৰ খাদ্যত প্ৰটিনযুক্ত খাদ্য অন্তৰ্ভুক্ত কৰিব লাগিব। শৰ্কৰা আৰু প্ৰটিনৰ অভাৱ ঘটিলে কি হ'ব? খাদ্যত দীৰ্ঘদিনৰ বাবে শৰ্কৰা আৰু প্ৰটিন দুয়োবিধ উপাদানৰ অভাৱ ঘটিলে শৰীৰৰ বৃদ্ধি সম্পূৰ্ণৰূপে বন্ধ হৈ যায়। যদি আমি শৰ্কৰাযুক্ত খাদ্য কম পৰিমাণে খাওঁ, প্ৰটিনযুক্ত খাদ্য কম পৰিমাণে খাওঁ, তেতিয়াহ'লে আমাৰ কি হ'ব? শৰীৰৰ বৃদ্ধি একেবাৰে কমি যাব। ভাত যদি খোৱা নহয় বা ৰুটি খোৱা নহয়, দালি খোৱা নহয়, তেনেধৰণৰ খাদ্যখিনি যদি আমাৰ খাদ্যৰ তালিকাত নাথাকে, তেতিয়াহ'লে আমাৰ বৃদ্ধি বা আমি বাঢ়িব নোৱাৰিম, আমি লেৰেলা চেপেটা হৈ অকমানিকা হৈ থাকিব লাগিব। শৰ্কৰাজাতীয় খাদ্যৰ অভাৱত শৰীৰৰ বল আৰু শক্তি কমি যোৱাৰ ফলত টান কাম কৰিব নোৱাৰা হ'ব আৰু এনেধৰণৰ খাদ্যবোৰ নাখালে আমাৰ কি হ'ব? শৰীৰ একেবাৰে দুৰ্বল হৈ যাব। ইয়াৰ ফলত আমি কাম কৰিব নোৱাৰিম, খোজকাঢ়িব নোৱাৰিম, ভালকৈ কথা ক'ব নোৱাৰিম, পঢ়া শুনা কৰিবও নোৱাৰিম, খেলা ধূলা কৰিবও নোৱাৰিম। গতিকে আমাৰ সকলো প্ৰকাৰৰ বৃদ্ধি নোহোৱা হৈ যাব। গতিকে শাৰীৰিক বৃদ্ধিৰ লগত আমাৰ মানসিক বৃদ্ধিও জড়িত হৈ থাকে। শৰীৰটো যদি আমাৰ ৰুগীয়া হয়, তেতিয়াহ'লে আমাৰ মনটো ৰুগীয়া হৈ পৰিব, আমাৰ খিংখিঙীয়া স্বভাৱ হ'ব, আমাৰ অলপতে খং উঠিব, পঢ়িবলৈ শুনিবলৈ মন নাযাব। গতিকে এই খাদ্যৰ লগত আমাৰ সকলো প্ৰকাৰৰ উন্নতি নিৰ্ভৰ কৰে। সেয়েহে খোৱাটো সদায় সতৰ্কভাৱে মনোযোগ দি খাব লাগে। ভিটামিনৰ অভাৱ ঘটিলে আমাৰ কি হ'ব? আমাৰ যেনেকৈ আমি পাইছোঁ যে ভিটামিন বা খনিজ পদাৰ্থ যিটোৱে আমাৰ ৰোগ প্ৰতিষেধকৰ কাম কৰে, বেমাৰ হ'লে যদি আমাৰ ভিটামিন বা খনিজ পদাৰ্থ আমাৰ শৰীৰত উপযুক্তভাৱে থাকে, তেতিয়াহ'লে যিকোনো বেমাৰে আমাক পৰাভূত কৰিব নোৱাৰে আৰু আমাৰ সহজেই বেমাৰটো ভাল হৈ যাব, আমি সিমান দুৰ্বল হৈ নপৰোঁ। গতিকে ভিটামিনে আমাৰ কি কৰে? শৰীৰৰ ৰোগ প্ৰতিষেধকৰ কাম কৰে। ইয়াৰ ভিটামিনসমূহ আমি কি পাইছোঁ? এ ভিটামিন, বি ভিটামিন, চি ভিটামিন, ডি, ই আৰু কে ভিটামিন। ইয়াৰ এ ভিটামিনৰ অভাৱত কি হয়? চকুৰ দৃষ্টিশক্তি কমি যায়। আমি কুকুৰিকণা হয়, যিবিলাক মানুহে দিনত দেখে ৰাতি নেদেখে, কুকুৰিকণা বুলি কোৱা হয়। গতিকে এ ভিটামিনৰ অভাৱত কি হ'ব? কুকুৰিকণা হ'ব বা দৃষ্টিশক্তি কমি যাব। বি ভিটামিনৰ অভাৱত বেৰি বেৰি বেমাৰ হয়। এইটো এটা বেমাৰ যিটো বি ভিটামিনৰ অভাৱত হয়। ইয়াৰ ফলত মাংসপেশী দুৰ্বল হৈ পৰে, গতিকে হজম শক্তিও কমি যায়। গতিকে বি ভিটামিন আমি খাব লাগে। চি ভিটামিনৰ অভাৱ হ'লে দাঁতৰ আলুৰ পৰা তেজ ওলায় আৰু দাঁত ওখহে আৰু ইয়াৰ উপৰিও পানী লগা আদি ৰোগ চি ভিটামিনৰ অভাৱত বেছিকৈ হয়, কাহ চৰ্দি আদি বেছিকৈ হয়। গতিকে আমলখি বা তেনে টেঙাজাতীয় কমলা, নেমু আদি এনেজাতীয় যিবিলাক ফল মূল আছে, তাতে চি ভিটামিন অতিৰিক্তভাৱে পোৱা যায়। গতিকে সেয়া নিয়মিতভাৱে আমি খাব লাগে। ভিটামিন ডিৰ অভাৱত হাড়ৰ গঠন দুৰ্বল হয়। ইয়াৰ অভাৱত সাধাৰণতে কেঁচুৱাৰ পয়া লগা বেমাৰ হয়। ডি ভিটামিন যদি আমাৰ শৰীৰত নাথাকে, তেতিয়াহ'লে আমাৰ হাড়বিলাক থুনুকা হ'ব, অলপতে ভাগি পৰিব। গতিকে এনেকুৱা ডি ভিটামিনৰ অভাৱ হ'লে কেঁচুৱাবিলাকৰ পয়া লগা
বেমাৰো হয়, যিটো পয়া লগা মানে ভালকৈ বৃদ্ধি নহয়, লেৰেলা চেপেটা হৈ থাকে আৰু হাত ভৰি অতি ক্ষীণ হয়। এনেধৰণৰ বেমাৰ ডি ভিটামিনৰ অভাৱত হ'ব পাৰে। ই ভিটামিনৰ অভাৱৰ বাবে মাংসপেশীৰ বিকাৰ হয়, মাংসপেশীবোৰ ভাল নহয়, ৰুগীয়া হৈ পৰে ই ভিটামিনৰ অভাৱত। ভিটামিন কেৰ অভাৱত শৰীৰত কটা চিঙা হ'লে তেজ বন্ধ নহয়, বন্ধ হোৱাত এইটো বাধা দিয়ে ভিটামিন কেৰ অভাৱত। যেতিয়া কটা চিঙা আমাৰ হয়, ক'ৰবাত লাগি কাটে, তেতিয়াহ'লে কে ভিটামিন যদি শৰীৰত নাথাকে, তেতিয়াহ'লে তেজটো ৰখোৱাটো টান হৈ পৰে। বিভিন্ন ধৰণৰ খনিজ দ্ৰব্য যেনে লো, কেলছিয়াম, আয়ডিন আদিয়ে শৰীৰৰ বিভিন্ন কামত সহায় কৰে। লো আৰু কেলছিয়াম, আইৰণ এইবিলাক আমাৰ শৰীৰৰ বাবে প্ৰয়োজন হয়, নহ'লে আমাৰ শৰীৰৰ বৃদ্ধি ভালদৰে নহ'ব। আমি সেইকাৰণে লোহাৰ কেৰাহীত যদি বনাই খোৱা হয়, তেতিয়া আমাৰ সেইটো স্বাস্থ্যৰ কাৰণে ভাল। আৰু আয়ডিনযুক্ত নিমখ খাব লাগে, তেতিয়া আমাৰ ডিঙিৰ যিটো ফুলা বেমাৰ, গৰল বেমাৰ নহয়। গতিকে সেইটো আমি পৰাপক্ষত আয়ডিনযুক্ত নিমখ খাব লাগে। আৰু খনিজ দ্ৰব্যৰ অভাৱ ঘটিলে কি হ'ব, শৰীৰত তেজৰ কণিকা গঠন হ'বলৈ লোৰ প্ৰয়োজন হয়। ইয়াৰ অভাৱত শৰীৰত ৰক্তহীনতা বেমাৰ হয়, শৰীৰ দুৰ্বল হৈ পৰে। যদি খনিজ দ্ৰব্যৰ অভাৱ হয়, তেতিয়াহ'লে ইয়াৰ পৰা আমাৰ শৰীৰত তেজৰ পৰিমাণ কমি যায়, ৰক্তহীনতা হয়। সেইকাৰণে আমি বিভিন্ন ধৰণৰ শাক পাচলি খাব লাগে, পালেং, কলমৌ, কলডিল, পচলা, কচু, ঢেকীয়া, এনেধৰণৰ যিবিলাক শাক পাচলি আছে আৰু ফল মূল আমি নিয়মিতভাৱে খাব লাগে, যিটোৱে আমাৰ তেজ বৃদ্ধি হোৱাত সহায় কৰিব আৰু আমাৰ শৰীৰ সুস্থ হৈ ৰখাত সহায় কৰিব। তেনেধৰণে আমি পানীও আমাৰ বাবে অতি প্ৰয়োজনীয় আহাৰ। গতিকে পানী হৈছে সকলো প্ৰাণীৰে প্ৰাণ, গতিকে পানী আমি প্ৰচুৰ পৰিমাণে খাব লাগে। পানীয়ে আহাৰক শৰীৰে সহজে গ্ৰহণ কৰিব পৰাকৈ সৰল লৱণীয় অৱস্থালৈ আনে। গতিকে আহাৰটো যিহেতু কেতিয়াবা কঠিন আহাৰ খোৱা হয়, সেই কঠিন আহাৰটো পানীয়ে পনীয়া কৰি দিয়ে, পনীয়া কৰি পেলাই সেয়া আমাৰ সহজে হজম হোৱাত সহায় কৰে। পানী আমাৰ শৰীৰৰ অলাগতিয়াল পদাৰ্থবোৰ ঘাম আৰু প্ৰস্ৰাৱ ৰূপে বাহিৰ কৰাত সহায় কৰে। এতিয়া আমি পানী প্ৰচুৰ পৰিমাণে খালেহে ঘাম আৰু প্ৰস্ৰাৱ বাহিৰ ওলাই আমাৰ শৰীৰ সুস্থ কৰি ৰাখিব। পানীয়ে শৰীৰ শীতল কৰি ৰাখে। পানী খালে আমাৰ শৰীৰটো ঠাণ্ডা হৈ থাকে, পানী গা ধুলেও আমাৰ শৰীৰ শীতল হয়। গতিকে পানী আমাৰ বাবে বহুত প্ৰয়োজনীয় এবিধ আহাৰ। পানী কমকৈ খোৱাৰ ফলত দেহত পানীৰ পৰিমাণ কমি গৈ বেমাৰৰ সম্ভাৱনা থাকে। যদি পানী কমকৈ খাওঁ, তেতিয়াহ'লে আমাৰ পেটৰ বেমাৰ হ'ব পাৰে বা বিভিন্ন বেমাৰ আমাৰ শৰীৰত হ'ব পাৰে। সেইকাৰণে আমি ৰাতিপুৱা শুই উঠিয়ে পানী খাব লাগে। যেনেকৈ আমি গা ধুলে আমাৰ শৰীৰটো চাফা হৈ যায়, পানী খায়ো আমাৰ শৰীৰৰ ভিতৰ ভাগ আমি চাফা কৰিব লাগে। আমাৰ মল মূত্ৰবিলাক পানী খোৱাৰ জৰিয়তে সেইবিলাক বাহিৰ ওলাই যায় আৰু শৰীৰটো নিৰোগী হৈ থাকে। পানী আমি আকৌ পৰিষ্কাৰ পানীহে খাব লাগিব। পানী ফিল্টাৰ কৰি বিশুদ্ধ পানী আমি খাব লাগিব। গতিকে যি টি পানী আমি য'ৰে পৰা যদি খাওঁ, য'ৰে ত'ৰে পৰা পানী খালে আমাৰ কি হ'ব, বিভিন্ন পেটৰ বেমাৰ হ'ব পাৰে। সেয়েহে সেইটো লক্ষ্য কৰিব লাগিব যাতে পানী বিশুদ্ধ হয়। সেই বিশুদ্ধ পানীহে আমাৰ খোৱাৰ বাবে উপযুক্ত। বেছি চৰ্বিযুক্ত আহাৰ খালে আমাৰ কি হ'ব, যেতিয়া আমাৰ এই আহাৰসমূহ আমি এটা পৰিমাণতহে খাব লাগিব। এতিয়া এটা সৰু ল'ৰা ছোৱালীয়ে কেনেধৰণে আহাৰ খাব লাগিব, ডাঙৰ মানুহ এটাৰ সমান খাব নোৱাৰে। তেওঁ সৰু ল'ৰা ছোৱালীয়ে অলপ কম পৰিমাণে খাব লাগিব বা তেওঁ খাদ্যৰ তালিকাত পৰিমাণবিলাক কমকৈ দিব লাগিব ডাঙৰ মানুহৰ তুলনাত। আকৌ এজন বয়সস্থ মানুহতকৈ এজন ডেকা মানুহ বা যুৱতীসকলে বেছি পৰিমাণে খাব পাৰিব। তেওঁলোকৰ খাদ্যৰ তালিকাত বস্তুবোৰ বেছি ধৰণে ল'ব পাৰিব, কিয়নো তেওঁলোকে পৰিশ্ৰম বেছি কৰে। পৰিশ্ৰম বেছি কৰা মানুহৰ খাদ্যও বেছি পৰিমাণে গ্ৰহণ কৰিব লাগে। এতিয়া এনেধৰণে সকলোৱে আমি সমানভাৱে খাদ্য নাখাওঁ, কিছুমানে অলপ বেছি পৰিমাণে খায়, কিছুমানে কম খায়, বয়সৰ লগত তাৰ তাৰতম্য আছে। গতিকে আহাৰ আমি তেনেধৰণেহে গ্ৰহণ কৰিব লাগিব।
আৰু অতিৰিক্ত যদি আমি আহাৰ খাওঁ বা চৰ্বিযুক্ত আহাৰ বেছিকৈ খাওঁ তেতিয়াহ'লে কি হ'ব মেদবহুলতা যিটো পেটুৱা হৈ যাব মানে বেছি শকত হ'ব অলপতে ভাগৰুৱা হৈ যাব বেমাৰীৰ নিচিনা হ'ব ৰুগীয়া হৈ পৰিব গতিকে তেনেকুৱা অৱস্থাৰ যাতে সৃষ্টি নহয় সেয়ে আমি আহাৰ সম পৰিমাণ এটা নিজৰ স্বাস্থ্যৰ অৱস্থিতি অনুসৰিহে আমি আহাৰ গ্ৰহণ কৰিব লাগিব খাদ্য খোৱা সদায় পৰিষ্কাৰ আৰু বীজাণুমুক্ত হ'ব লাগে আমি খোৱা খাদ্যসমূহ সদায় পৰিষ্কাৰ আৰু বীজাণুমুক্ত হ'ব লাগিব আমি যদি লেতেৰাকৈ নোধোৱা নপখলাকৈ খাদ্য গ্ৰহণ কৰোঁ বা ঢাকি নথোৱা য'তে ত'তে মুকলিভাৱে থকা মাখি পৰে বা বিভিন্ন ধৰণে ধূলি মাকতি আদি পৰে তেনেধৰণৰ খাদ্য খালে আমাৰ শৰীৰৰ কাৰণে অতি বিপদজনক হ'ব সেইকাৰণে আমি খাদ্য খাওঁতে সতৰ্ক হ'ব লাগিব আৰু খোৱাৰ আগতে আমি হাত ধুই ল'ব লাগিব সেইখিনিও আমি লক্ষ্য কৰিব লাগিব বেছি মছলাযুক্ত আৰু অধিক নিমখযুক্ত খাদ্য শৰীৰৰ বাবে অপকাৰী আমি যদি খাদ্যত মছলা বেছি পৰিমাণে থাকে জলকীয়া বা জিৰা অন্যান্য মছলাবিলাক যদি বেছি পৰিমাণে থাকে বজাৰত পোৱা ৰং গুড়া সেইবিলাকে আমাৰ শৰীৰৰ অনিষ্ট সাধন কৰিব পাৰে আৰু অত্যাধিক নিমখযুক্ত খাদ্য খালেও আমাৰ তেজ পানী কৰি দিব পাৰে গতিকে শৰীৰৰ বাবে অপকাৰী সেইখিনি আমি লক্ষ্য কৰিব লাগিব খাদ্য খোৱা অৱস্থাত আলিবাটৰ কাষৰ দোকানত প্ৰস্তুত কৰা বিভিন্ন ধৰণৰ খোৱা বস্তু যেনে আলুৰ চপ ঘুগনি পকৰি ইত্যাদি স্বাস্থ্যৰ বাবে অপকাৰী কাৰণ তাত এনেবোৰ খাদ্যবস্তু চাফ চিকুণকৈ তৈয়াৰ কৰা নহয় আৰু মুকলিকৈ ৰখা হয় অধিক মাত্ৰাত শীতল পানীয় আইচক্ৰীম আৰু চকলেট খোৱাটো শৰীৰৰ বাবে অপকাৰী এতিয়া এইখিনি আমি পাই আহিছোঁ যে আলিবাটৰ যিবিলাক দোকান থাকে সেই দোকানবিলাকত যিটো আলু চপ ঘুগনি পকৰি পুচকা চাও এনেধৰণৰ যিবিলাক আহাৰ তৈয়াৰ কৰে সেইখিনি আমি মুক্তভাৱে থকাৰ কাৰণে সাধাৰণতে গ্ৰহণ কৰিব নালাগে আৰু তাতে ধূলি মাকতি বা মাখি আদি পৰি পেলাই ৰোগৰ বীজাণু বিয়পাব পাৰে সেয়েহে য'তে ত'তে আহাৰ গ্ৰহণ কৰিব নালাগে আহাৰ গ্ৰহণ কৰোঁতে কিছুমান সাৱধানতা আমি লক্ষ্য কৰিব লাগে আইচক্ৰীম বা চকলেটো আমি অধিক পৰিমাণে খোৱাটো উচিত নহয় সেইবিলাকে আমাৰ শৰীৰৰ বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি কৰিব পাৰে গতিকে আমি আহাৰ কেনেধৰণে খাব লাগে বা কি আহাৰ খাব লাগে সেই বিষয়ে তোমালোকে ইতিমধ্যে বুজি পাইছা আৰু তোমালোকে আশা কৰিছোঁ তেনেধৰণে খাদ্যখিনি প্ৰস্তুত কৰি ল'বা তোমালোকৰ স্বাস্থ্য ভালে ৰাখিলেহে তোমালোকৰ মন ভালে থাকিব ভালকৈ পঢ়া শুনা কৰিব পাৰিবা আৰু তোমালোকে আনকো সেই বিষয়ে শিক্ষা দিব পাৰিবা গতিকে আশা কৰিছোঁ তোমালোকে এইখিনি সুন্দৰভাৱে গ্ৰহণ কৰিছা গতিকে আমি এতিয়া আৰু শেষৰ পৰ্যায়লৈ আহোঁ আহাৰ ভালদৰে হজম হ'বৰ বাবে কিছুমান সুঅভ্যাস গঢ়ি তুলিব লাগিব এই আহাৰখিনি আমি যিখিনি খালোঁ সেইখিনি হজম হ'ব লাগিব গতিকে হজম হ'বলৈ আমি কেনেধৰণে কাম কৰিব লাগিব এবাৰতে বেছি আহাৰ নাখায় আহাৰ নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে খাব লাগে কৈছে যে আমি একেবাৰতে যদি বহুত পৰিমাণৰ আহাৰ খাই দিওঁ তেতিয়াহ'লে আমাৰ স্বাস্থ্যৰ কাৰণে অপকাৰ হ'ব যে আহাৰ আমি সময়ে সময়ে কমকৈ খাব লাগে যে ৰাতিপুৱা লঘু আহাৰ দুপৰীয়া ভালকৈ ভাত ৰাতি আকৌ লঘু আহাৰ ধৰণে তেনেকৈ আমি খালে আমাৰ স্বাস্থ্য ভালে থাকিব আহাৰ ভালদৰে চোবাই খাব লাগে আহাৰ খাওঁতে চোবাব লাগে নহ'লে আহাৰ হজম নহ'ব গতিকে আমি চোবোৱা অভ্যাসটো কৰিব লাগে লৰালৰিকৈ কেতিয়াও আহাৰ খাব নালাগে এতিয়া স্কুল আহোঁতে বা ক'ৰবাত গ'লে খৰধৰকৈ আহাৰ খোৱা হয় তেনেধৰণে আহাৰ আচলতে খাব নালাগে আহাৰ খাওঁতে সদায় বহি সুস্থিৰে ধুনীয়াকৈ চোবাই খাব লাগে বেছি ভাগৰ লাগিলে আহাৰ খাব নালাগে ভাগৰ যদি অতিমাত্ৰা লাগি আছে তেতিয়াহ'লে ভাগৰটো শেষ কৰাৰ পিছতহে অলপ বহি আৰাম কৰিহে আহাৰ গ্ৰহণ কৰিব লাগে খাদ্যই খোৱাৰ পিছতেই লগে লগে দৌৰিব বা ব্যায়াম কৰিব নালাগে আমি কোনো আহাৰ গ্ৰহণ কৰি লগে লগে আমি ব্যায়াম কৰা বা দৌৰা খেলা এইবিলাক কাম কৰিব নালাগে তেতিয়া শৰীৰে কষ্ট পাব আৰু আমাৰ বিভিন্ন বেমাৰ হ'ব পাৰে সদায় সেউজীয়া শাক পাচলি খাদ্যৰ লগত খাব লাগে প্ৰয়োজনতকৈ বেছি পৰিমাণৰ খাদ্য খাব নালাগে
খোৱাৰ আগতে সদায় পৰিষ্কাৰ পানীৰে ভালকৈ হাত ধুব লাগে। এইখিনি হৈছে আমাৰ খাদ্যৰ বিষয়ে কিছুমান ক'বলগীয়া বা বিধি, খাদ্যবিধি, আৰু সেইখিনি তোমালোকে আয়ত্ব কৰিবা বুলি আশা কৰিলোঁ আৰু ভাবিছোঁ তোমালোকে এই পাঠটো পঢ়ি নিশ্চয় উপকৃত হৈছা আৰু এনেদৰে তোমালোকে খাদ্যৰ যিখন তালিকা সেইখন প্ৰস্তুত কৰি ল'বা আৰু এনেধৰণে চলিলে তোমালোকৰ স্বাস্থ্য অতি সুন্দৰ হ'ব, সুস্বাস্থ্যৰ অধিকাৰী হ'বা আৰু সুন্দৰ মনৰো অধিকাৰী হ'বা। গতিকে ইয়াৰ পিছত তোমালোকে যিখিনি প্ৰশ্ন উত্তৰ আছে সেইখিনি তোমালোকে পাঠটো পঢ়ি নিজে ঘৰতে এইখিনি কৰিবলৈ চেষ্টা কৰিবা আৰু যিখিনি বুজি নোপোৱা সেইখিনি তোমালোকে হোৱাটছআপ যোগে সুধিব পাৰিবা। গতিকে আজিলৈ ইমানতে এৰিছোঁ। পুনৰ নতুন এটা পাঠ লৈ তোমালোকৰ ওচৰত আকৌ আহিম।